হাই গাইজ, এয়া আজি আছোঁ আমি উপস্থিত আছোঁ নামঘৰত আছোঁ গাইজ। এয়া নামঘৰত আজি মানে আমাৰ এয়া কাম চলি আছে। এয়া গোটেই নামঘৰত পানী সোমালে। এয়া নামঘৰত দেখিছে গাইজ, গোটেই পানী সোমালে। পৰিলোঁ এটাত আৰু গাইজ। এয়া গোটেই দেখিছে বগা বগা ফিলিং গাইজ। এয়া গৰু বান্ধিব জেগা নাই, গাঁৱত পূৰা পানী সোমাই গৈছে। কিছুমান চুকৰ মানুহে নামঘৰ ষ্টেজত গৰু বান্ধিছে। কালি আমাৰ নামঘৰত এয়া কালি খানা আহিছিল, মানে যোনখিনি বানপানী বুজি সিহঁতক খুৱাইছিল। আৰু এতিয়া এই যে কাম আজৰি কৰি পেলাই বাচন চাচন ধুই এয়া অলপমান আমি জিৰণি লৈছোঁ লগৰবিলাকৰ লগত। এয়া বিকাশ দা এয়া আমি ফিল্ম এখন বনাইছোঁ যে, এইটো হ'ল আমাৰ দাদাটো হিৰো। এয়া গাইজ দেখিছে পূৰা এয়া নামঘৰৰ বাওঁ চাইডে পূৰা এয়া ফিল্ম পানী সোমালে গোটেইখন। এয়া গোটেই বোকা সেইটোতো পানী সোমালে। এয়া ডাঙৰ লাইব্ৰেৰীটোত য'ত বস্তু চস্তু থয় ততো এয়া পানী সোমাই গ'ল পূৰা, মানে বহুত ডাঙৰ বানপানী আহিছিল। আৰু এয়া দেখিছে পূৰা এয়া পানী সোমাই গ'ল। এতিয়া বাৰু পানী বহুত শুকাল বাৰু, কমি গ'ল পূৰা পানী আগৰ দৰে নাই। এয়া পূৰা আগতে ৰাস্তাত পূৰা উঠি আছিল, এতিয়া বাৰু পানীটো শুকাল, কিন্তু বহুত অনিষ্ট কৰি থৈ গ'ল। আৰু গাঁৱত পূৰা গোটেই ঘৰ বাৰী নামঘৰ এই চব অনিষ্ট কৰি থৈ গ'ল। আৰু শেষত আগতে ইয়াতে বানপানীৰ দিনা পূৰা ৰাস্তাত পানী আছিল, এতিয়া বহুত কমি গ'ল, কিন্তু অনিষ্ট হৈ গ'ল। আৰু আগৰ দৰে ক'তনো হ'ব। গাইজ, যদি চেনেলটো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব দেই কেনেকুৱা হৈছে। কমেণ্টত জনাব দেই। বাই বাই। নতুন এটা ভিডিঅ' লৈ লগ পাম আপোনালোকক।